হেল্ল' এভৰিৱান, ইতিমধ্যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষাৰ বাবে আপোনালোকৰ মাজত এখন SOP প্ৰকাশ কৰিছে। এই SOPত আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট কথা উল্লেখ আছে যে এক্সাম হলত কি নিয়ম নীতি পালন কৰিব লাগিব আৰু যিসকল ইনভিজিলেটৰ হয় তেওঁলোকে আপোনালোকৰ আগত পেপাৰবিলাক কেনেধৰণে উলিয়াব আৰু আপোনালোকে সেই পেপাৰখন আপোনাৰ যিকোনো এজন কেণ্ডিডেটক মাতি আনি আপোনালোকক কি কৰি দিব পেপাৰখন যিটো এটা পেকেজত আহিব, পেকেজটো খুলিবলৈ দিব। সেই কথাটো ইম্পৰ্টেণ্ট ৰাখিব। ইয়াতে বহুতখিনি কথা ইম্পৰ্টেণ্ট আছে আৰু এই যিখন নটিচ হয় এইখন নটিচ ইতিমধ্যে অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা নাই, কিন্তু এখন অফিচিয়েল আহিছে। বহুত বেছি কথা ইয়াতে উল্লেখ আছে। গোটেইখিনি আমি সকলোখিনি যি ইম্পৰ্টেণ্ট হয় সেইখিনি আলোচনা কৰিম আৰু ইয়াতে কি ইম্পৰ্টেণ্ট আছে সেইখিনি চাব আপোনালোকে। ইতিমধ্যে অফিচিয়েল ৱেবছাইটত এখন প্ৰকাশ কৰা নাই, ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হয়তো আহিব পাৰে। মোৰ এজন ছাবস্ক্ৰাইবাৰে গ্ৰুপত শ্বেয়াৰ কৰিছিলে। গতিকে এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয়, আমি আলোচনা কৰোঁ ব'লক। আৰু কি নিব লাগিব সেইখিনি কথাও ইয়াতে উল্লেখ আছে আৰু এক্সাম চেণ্টাৰবিলাকো আছে আৰু পৰীক্ষাৰ চেণ্টাৰ লগতে আপোনালোকৰ এক্সাম ডেটটো কি হ'ব পাৰে সেই সকলোখিনি কথা আমি ইয়াতে ডিছকাছ কৰিম। প্ৰথমতে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম। এইখন উল্লেখ কৰি দিছে ষ্টেট লেভেল SLRC ফালৰ পৰা আহিছে, যিটো বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম। আৰু ইয়াতে আপোনালোকৰ কথা উল্লেখ কৰিছে যিখিনি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ কণ্ডাক্ট অফ ৰিটেন এক্সামিনেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট আণ্ডাৰ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট। আৰু ইয়াতে উল্লেখ কৰিছে যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ছিলেক্টেড কৰিছে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে। ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ বাজালী, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, এনেধৰণে আপোনালোকে ডিষ্ট্ৰিক্টবিলাক ধৰিব পাৰিছে। আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰো নিশ্চয়ৰূপে ইয়াতে শ্ব' কৰিছে। লগতে পৰীক্ষাবিলাক কেতিয়া হ'ব সেই ডেটখিনিও উল্লেখ কৰিছে। আৰু ইতিমধ্যে এটা কথা, পৰীক্ষাৰ ডেটটো কিন্তু উল্লেখ কৰিছে। এতিয়ালৈকে গুৱাহাটীত কিন্তু বানপানীৰ সৃষ্টি হৈয়ে আছে, বানপানী হৈ আছে, যিটো কৃত্ৰিম বানপানী হয়। গতিকে এক্সাম চেণ্টাৰৰ কথা ইয়াত সালসলনিৰ কথা কোৱা নাই, কিন্তু পাছলৈ দেখা যাব কি হয় আৰু কিমান কেণ্ডিডেট ইয়াতে এভেইলেবল এবাৰ এপ্লাই কৰিছে সেইখিনি কথা উল্লেখ কৰি দিছে। লগতে আৰু কিছুমান বহুত ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে যে ইয়াতে যদি আপোনালোকে মন কৰে ইনষ্ট্ৰাকশ্যনখিনি, আৰু এইখিনি যিটো ডিপাৰ্টমেণ্টৰ কথা এইখিনি আমি আলোচনা নকৰোঁ, বিশেষ আমি ইম্পৰ্টেণ্টখিনি ইয়াত আলোচনা কৰিম। আৰু ইয়াতে এটা কথা উল্লেখ কৰিছে ছিটিং আপ অফ ষ্ট্ৰং ৰুম। ষ্ট্ৰং ৰুম ইয়াতে উল্লেখ কৰিছে দেয়াৰ শুড বি ৰাউণ্ড দ্য ক্লক CCTV চাৰ্ভিলেঞ্চ ইন অল দ্য ডিষ্ট্ৰিক্ট ষ্ট্ৰং ৰুমছ ইনক্লুডিং এডিশ্যনেল ষ্ট্ৰং ৰুম ইয়াতে উল্লেখ কৰিছে। আৰু লগতে ইয়াতে দ্য ষ্ট্ৰং ৰুম শুড হেভ অনলি ওৱান এণ্ট্ৰি এণ্ড এক্সিট পইণ্ট। আৰু ইয়াতে উল্লেখ কৰি দিছে সকলোখিনি CCTV থাকিব আৰু এটা এণ্ট্ৰি পইণ্ট থাকিব আৰু এক্সিট পইণ্ট থাকিব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে 3 নম্বৰতে, এক্সামিনেশ্যন চেণ্টাৰ উইথ মিনিমাম কেপাচিটি অফ 250 কেণ্ডিডেটছ, অৰ্থাৎ কেপাচিটি থাকিব 250 কেণ্ডিডেটছৰ কাৰণে। লগতে ইয়াতে উল্লেখ কৰিছে ইজ টু বি কনচিডাৰ্ড কেলকুলেটিং দেয়াৰ, ইয়াতে উল্লেখ 3 কেণ্ডিডেটছ পাৰ বেঞ্চ, অৰ্থাৎ এখন বেঞ্চত 3জনকৈ কেণ্ডিডেট বহিব পাৰিব হুৱেৰ ইভাৰ পচিবল, যদি পচিবল হয়। ইয়াতে 3জনকৈ বহিব বুলি উল্লেখ কৰি দিছে। টোটেল কেপাচিটি আছে 250 কাৰণে ইয়াতে উল্লেখ কৰিছে। আৰু যিহেতু আপোনালোকে জানে নটিচত উল্লেখ কৰি দিছে এবাৰ নিগেটিভ মাৰ্ক এপ্লিকেবল হ'ব বুলি, গতিকে নিগেটিভ মাৰ্কৰ কথাও ইয়াতে উল্লেখ কৰি দিছে। আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ কুৱেশ্যন বুকলেট থাকিব, OMR আনচাৰ শ্বীট থাকিব। লগতে আপোনালোকৰ যিখন এটা পেকেজত আহিব, যিটো আপোনালোকৰ কুৱেশ্যন বুকলেটটো আৰু OMR যিটো শ্বীট হয় সেইটো আপোনালোকৰ এটা চিলত আহিব। সেই চিলটো ইয়াতে উল্লেখ কৰিছে প্ৰচিডিউৰ অফ অপেনিং চিল ট্ৰাংক ইন দ্য এক্সামিনেশ্যন চেণ্টাৰ, অৰ্থাৎ এই চিলটো মুকলি কৰিব এক্সাম চেণ্টাৰ হলতহে। গতিকে এইটো কথা বহুত ইম্পৰ্টেণ্ট দিব যে এক্সামিনেশ্যন চেণ্টাৰ যেতিয়া আহি পেকেজিং কৰি আনিব, যিখিনি কুৱেশ্যন বুকলেট বা আনচাৰখিনি আনিব, সেইখিনি এক্সাম চেণ্টাৰত খুলি পিনে আপোনালোকৰ যিকোনো 2জন ব্যক্তিক মাতিব, তাত খুলিব দিছেনে নাই দিয়ে সেইটো আপোনালোকে চেক কৰিব। আৰু এখন ফৰ্ম দিব, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। যোন 2জন ব্যক্তিক মাতিব খুলিবৰ কাৰণে যিটো এক্সাম চেণ্টাৰত, তেওঁলোকৰ চাইন লাগিব। ইয়াতে উল্লেখ কৰি দিছে, যিটো PDF মই আপোনালোকৰ মাজত দেখুৱাম। আৰু এই কথাটো ইয়াতে উল্লেখ কৰি দিছে এক্সামিনেশ্যন হল ইন ফ্ৰণ্ট অফ এটলিষ্ট 2 কেণ্ডিডেট এণ্ড অবটেইনড এ certificate from them that the seal packet of question booklet are open in their presence বুলি উল্লেখ কৰিছে। আৰু লগতে আৰু ইয়াতে উল্লেখ কৰিছে শেডিউল অফ ৰিংগিং বেল, বেল কিমানটা বজাত বাজিব, ছেশ্যন, লগতে পাৰ্পছখিনি কি আছে ইয়াতে উল্লেখ কৰিছে। ফাৰ্ষ্ট বেলটো বাজিব হাফ এন আৱাৰ বিফ'ৰ দ্য এক্সামিনেশ্যন হ'ল। আৰু লগতে কেণ্ডিডেট আৰ ইনটিমেটেড টু টেক দেয়াৰ ছিট। আৰু লগতে ছেকেণ্ড বেলটো বাজিব 10 মিনিট আগত বাজিব এক্সামিনেশ্যন ষ্টাৰ্ট হোৱাৰ আগত। আৰু তাতে আপোনালোকৰ উল্লেখ কৰিছে ডিষ্ট্ৰিবিউশ্যন অফ কুৱেশ্যন বুকলেট এণ্ড OMR আনচাৰ শ্বীট ফৰ কেণ্ডিডেট টু ষ্টাৰ্ট ফিলিং আপ দেয়াৰ ৰিকুৱাৰ্ড পাৰ্টিকুলাৰ ইন দ্য কুৱেশ্যন বুকলেট এণ্ড OMR আনচাৰ শ্বীট উল্লেখ কৰিছে ছেকেণ্ড বেলটোত। ফাৰ্ষ্ট বেলটোত কি হ'ব, হাফ এন আৱাৰ বিফ'ৰ দ্য এক্সামিনেশ্যন ষ্টাৰ্ট টাইম বুলি উল্লেখ কৰিছে। থাৰ্ড বেলটো থাকিব আপোনালোকৰ এক্সামিনেশ্যন ষ্টাৰ্ট টাইম টু ছিগনেল কেণ্ডিডেট টু অ'পেন চিল অফ দ্য কুৱেশ্যন বুকলেট এণ্ড টু ষ্টাৰ্ট দ্য এক্সামিনেশ্যন। লগতে উল্লেখ কৰিছে ফ'ৰ্থ বেলটো অন কমপ্লিটেশ্যন of first hour to signal candidate regarding elapse of first hour of examination time. লগতে ফিফথ বেলটো কি কাৰণে বাজিব ইয়াতে উল্লেখ কৰি দিছে। আৰু ৱাৰ্ণিং বেলটো ইয়াতে থাকিব, যিটো once before 15 minutes
অফ এন এক্সামিনেশ্যন, অৰ্থাৎ এক্সামিনেশ্যন হলত আপোনাৰ যিটো এক্সাম শেষ হ'ব তাৰ 15 মিনিটৰ আগতে আপোনালোকৰ ৱাৰ্ণিং বেলটো দিব। লগতে ইয়াতে ছেকেণ্ড বিফ'ৰ 5 মিনিট অফ দ্য এণ্ড অফ দ্য এক্সামিনেশ্যন, লগতে 5 মিনিটৰ আগতো ছেকেণ্ড বেলটো আপোনালোকক মাৰিব, যিটো ৱাৰ্ণিং বেল বুলি কোৱা হয়। আৰু লগতে ফাইনেল বেলটো হ'ব এক্সামিনেশ্যন এণ্ড টাইম টু ছিগনেল ক্লোজাৰ অফ এক্সামিনেশ্যন এণ্ড কালেকশ্যন অফ OMR আনচাৰ শ্বীট এণ্ড দ্য কুৱেশ্যন বুকলেট। আৰু OMR আনচাৰ শ্বীটটো ল'ব, কুৱেশ্যন বুকলেটটো ল'ব বুলি উল্লেখ কৰিছে। আৰু এই ন'টিছখন যিহেতু আমাৰ ছাবস্ক্ৰাইবাৰ এজনে দিছিলে, গ্ৰুপ এটাত জইন হৈ আছিলোঁ, সেই গ্ৰুপটোৰ পৰা পোৱা হৈছে এই ইনফৰ্মেশ্যনখিনি সকলোখিনি। গতিকে ইয়াতে ভালেখিনি ইম্পৰ্টেণ্ট কথা আছে, কিন্তু বহুত দীঘল ন'টিছ হয়, গতিকে আপোনালোকৰ মাজত সকলোখিনি কোৱাটো সম্ভৱ নহ'ব। লগতে পৰীক্ষা হলত আপোনালোকে মোবাইল ফোন ইলেক্ট্ৰিচিটি বস্তুবিলাক নিনিব, আৰু ইয়াতে আপোনালোকৰ ব্লেক বল পেন লৈ যাব। লগতে আপোনালোকে যিখিনি প্ৰয়োজনীয় বস্তু হয় সেইখিনি নিব লাগিব। লগতে আপোনালোকৰ এপ্লিকেশ্যনটো লৈ যাব আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে। লগতে এডমিট কাৰ্ড, আৰু ইয়াতে উল্লেখ কৰিয়ে দিছে একচেপ্ট অফ এডমিট কাৰ্ড, প্ৰুফ অফ আইডেণ্টিটি লাগিব, যিটো আপোনাৰ আধাৰ কাৰ্ড হ'লে হ'ব, ব্লু ব্লেক বল পইণ্ট, লগতে প্লাষ্টিক কাৰ্ড চাচ এ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড লৈ আহিব। যদি আপোনাৰ অলপ আঁতৰত হয় এক্সাম হলটো, তেতিয়াতো আপোনালোকৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডটো প্ৰয়োজন হ'ব। ড্ৰাইভিং লাইচেঞ্চ এণ্ড মিনিমাম এমাউণ্ট অফ কেছ, অলপমান পইচা লৈ আনিব পাৰিব। নথিং উইল বি এলাউড টু বি টেকেন ইনচাইড দ্য এক্সামিনেশ্যন হল। লগতে ইয়াতে উল্লেখ কৰিছে দ্য চেণ্টাৰ ইন চাৰ্জ অফ দ্য চেণ্টাৰ ৱেৰ PWD কেণ্ডিডেট আৰ এলটেড উইল কিপ চাম দি ষ্টুডেণ্ট ৰেডি টু বি ইউজড এজ স্ক্ৰাইব ইন কেছ অফ এক্সিজেঞ্চিছ। আৰু ইনভেষ্টিগেটৰসকলৰ ৰুলটো কি হয়, নিয়ম নীতিসকল তেওঁলোকে কি নিয়ম নীতি কৰিব, সেইখিনি কথাও ইয়াতে উল্লেখ কৰিয়ে দিছে, যিটো মই আপোনালোকৰ মাজত আগতীয়াকৈ কৰি দিছিলোঁ। ইয়াতে উল্লেখ কৰি দিছে দ্য ইনভেষ্টিগেটৰ উইল অ'পেন দ্য চিল পেকেট of a question booklet in front of the candidate of his her examination hall and obtain certificate from at least 2 candidates that the seal packet question booklet are open in their presence। আপোনালোকৰ আগতে সকলোবিলাক যিটো পেকেজিঙত থাকিব, পেকেটটো চিলটো খুলিব, আৰু দুজন কেণ্ডিডেটক মাতি আনি সেইখিনি দেখুৱাব, আৰু সেই দুজনে চাইন কৰিব লাগিব এখন ফৰ্মত বুলি উল্লেখ কৰি দিছে। আৰু লগতে আপোনালোকে ইয়াতে বেছি বিশেষ উল্লেখ কৰা নাই, কিন্তু ইয়াতে উল্লেখ কৰি দিছে কি আপোনালোকে আনিব লাগিব, সেই ডকুমেণ্টখিনিৰ কথা উল্লেখ কৰি দিছে। আৰু লগতে ইয়াতে উল্লেখ আছে টু চেক ৱেডাৰ দ্য কেণ্ডিডেট হেভ ফিল দ্য পাৰ্টিকুলাৰ ইন OMR আনচাৰ শ্বীট কাৰেক্টলি ইউজিং ব্লু ব্লেক বল পেন অনলি, অৰ্থাৎ নীলা বা ক'লা কলম আপোনালোকে ইউজ কৰিব পাৰিব বুলি উল্লেখ কৰি দিছে ইয়াতে সকলোখিনি কথা। আৰু লগতে ইয়াতে উল্লেখ কৰিছে দ্য এবভ মেনশ্যন চিৰিয়েল হেজ টু বি ষ্ট্ৰিক্টলি ফ'ল' টু মেক দ্য জাম্বলিং অফ দ্য কুৱেশ্যন বুকলেট কৰ্ড ছিষ্টেম ছাকচেছফুলি বুলি উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰি দিছে ইনভেষ্টিগেটৰ অনলি আপোনালোকৰ ছিগনেচাৰটো পুট কৰিব অন দ্য নোন ষ্টেণ্ডাৰ্ড OMR আনচাৰ শ্বীট বুলি উল্লেখ কৰিছে। বাকী একো আপোনালোকে চব নিজেই ফিল আপ কৰিব লাগিব। লগতে OMR কেনেকৈ ফিল আপ কৰিব সেইখিনি ভিডিঅ' আমাৰ চেনেলটোত পাব, যদি নতুনকৈ লাগে নিশ্চয়ৰূপে ক'ব। আৰু এইখন ন'টিছত আপোনালোকৰ কি ইম্পৰ্টেণ্ট হয় সেইখিনি আমি জনালোঁ। বাকী এইখিনি ডিপাৰ্টমেণ্টৰ কথাখিনি আমি ইয়াতে ৰিভিল নকৰোঁ, কাৰণ এইখন আমি কোনো অফিচিয়েল ৱেবছাইটৰ পৰা পোৱা নাই, কিন্তু এইখন অফিচিয়েলি আহিছে, ডিপাৰ্টমেণ্টত কাম কৰা সকলো হয়তো পাব পাৰে। আমাৰ এজন ছাবস্ক্ৰাইবাৰ এজনে গ্ৰুপত শ্বেয়াৰ কৰিছিলে এইখন। লগতে ইয়াতে আপোনাৰ যিসকলে বুকলেটবিলাক খুলিব তেওঁলোকে ইয়াতে ৰোল নাম্বাৰ, ছিগনেচাৰ, কেণ্ডিডেট দুজন কেণ্ডিডেটক যিহেতু মাতিব তেওঁলোকে ইয়াতে নামটো লিখিব, ৰোল নাম্বাৰটো দিব, ছিগনেচাৰ কৰিব। ঠিক তেনেধৰণে হ'ব এই সকলোবিলাক প্ৰচেছ, যিহেতু পেপাৰবিলাক এটা পেকেজতহে আহিব। পেকেজটো চিলটো আপোনালোকৰ মাজতে খুলিব বা আপোনালোকক খুলিব দিব দুজন ব্যক্তিক, সেই তেওঁলোক দুজনৰ নামটো ইয়াতে লিখিব, ৰোল নাম্বাৰ লিখিব, আৰু কেণ্ডিডেট দুজনে ছিগনেচাৰ দিব লাগিব। আৰু এইখিনি কথা আপোনালোকে কিন্তু ফ'ল' কৰিব। লগতে ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে কি নিয়ম নীতি পালন কৰিব লাগিব, বা ছিট কেপাচিটি কিমানকৈ আছে এইখিনিয়ে উল্লেখ কৰিছে। বাকী আমি অফিচিয়েল যিবিলাক ডিটেইলছ সেইখিনি নাচাওঁ, কাৰণ এইটো ইয়াতে উল্লেখ কৰা নহয়। লগতে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, ভালেখিনি কথা আপোনালোকে জানি থাকিব পাৰিব। আৰু এইখন আপোনালোকৰ যিখিনি সাৱধানতা বা এক্সামিনেশ্যন হলত যিটো এনভাইৰনমেণ্ট প্ৰয়োজন হয় সেইখিনি কথা উল্লেখ কৰিছে। ফাৰ্ষ্ট আপোনালোকে ব্লেক বা ব্লু পেন নিব পাৰিব, দ্বিতীয়টো আপোনালোকৰ আইডেণ্টিটি প্ৰুফ, লগতে আপোনালোকে নিব লাগিব আপোনালোকৰ যিটো এপ্লিকেশ্যন হয় এপ্লাই কৰোঁতে যিখন আপোনালোকৰ আছিল, আৰু এডমিট কাৰ্ডটো নিব লাগিব। এইখিনি আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট। তাত লগতে আপোনালোকে OMR শ্বীটটো ভালকৈ ফিল আপ কৰিব, আৰু এক্সামিনেশ্যন হলত 3জনকৈ বহিব দিব বুলি উল্লেখ কৰিছে। যদি এপ্লিকেবল হয় বা পচিবল হয় তেতিয়াহে আপোনালোকে 3জনকৈ বহিব পাৰিব। লগতে এইখিনি কথা ইয়াতে উল্লেখ কৰিছে। আৰু ইনভেষ্টিগেটৰৰ কাম কি আছে সেইখিনি কথা উল্লেখ কৰিছে। গতিকে এইখিনি আছিলে যিটো SOP হয়, SOPটোত বহুত বেছি আছে লিখা, অফিচিয়েল ডাটা বিষয়ে আছে, সেইখিনি আমি আলোচনা কৰা নাই। যিখিনি ইনষ্ট্ৰাকশ্যন মেনুৱেল হয় সেইখিনি আমি চাইছোঁ। গতিকে চেনেলৰ লগত জড়িত হৈ থাকক। SOPটো আপোনালোকে যদি কিবা জানিব লগা আছে নিশ্চয়ৰূপে জনাব। লগতে আপোনালোকৰ নিগেটিভ মাৰ্কটো এপ্লিকেবল হ'ব বুলি যিহেতু গম পাইছে সকলোৱে, তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কিবা বুজি নাপায় নিশ্চয়ৰূপে কমেণ্ট ছেকশ্যনত জনাব।